प्रथमते सकलोके साংবাদিক বন্ধুসকলক মোৰ নমস্কাৰ। তো মই আপোনালোকক এইটোৱেই ক'ব বিচাৰিছোঁ যে কোভিড যিটো মহামাৰী বেমাৰ এতিয়ালৈকে হয়তো কমা নাই আৰু আক্ৰান্তৰ হাৰ বাঢ়ি আছে, পজিটিভ কেसेस। তো যথেষ্ট সজাগতা ৰাইজে মানি চলি আছে আৰু মানি চলি থাকিব লাগিব। তো কোভিডৰ পৰা আমি কমপ্লিট মানে কোভিড সংক্ৰমণৰ পৰা আমি কমপ্লিট ফ্ৰী হৈ গৈছোঁ এনেকুৱা কোনো কথা নাই। তো সবৰ আগত মই আপোনালোকক এইটো আজি ক'ব বিচাৰিছোঁ যে ভেকচিন লৈ যি সমস্যাটো হৈ আছে, মই বহুত কেইটামান হস্পিটেল ভিজিট কৰিলোঁ বা কৰি আছোঁ। আমাৰ চিকিৎসকসকল কৰ্মচাৰীসকল ভেকচিন লৈ বহি আছে, কিন্তু ভেকচিন লোৱাৰ মানুহ নাই। আগতে বহুত মানুহে কৈ আছিলে যে ভেকচিন শৰ্টেজ, কিন্তু ভেকচিনটো নট শৰ্টেজ, কিন্তু সব ঠাইত শৰ্টেজ নহয়। তো যেনেকুৱা গোসাইগাঁও মই গ'লোঁ, সেইদিনা গোসাইগাঁও RNB হস্পিটেল, চিভিল হস্পিটেল, তাতে সকলো কৰ্মচাৰীসকল কোভিড ভেকচিন, কোভিচিল্ড, কোভেক্সিন লৈ বহি আছে, মানুহ নাই। তো সেইকাৰণে আমাৰ সজাগতা আৰু এৱাৰনেছটো আৰু ভালকৈ কৰিব লাগিব। 45 এজৰ ওপৰত যিমান মানুহ আছে, লেডিজেই হওক, মেলেই হওক বা ফিমেলেই হওক, সকলোকে আহ্বান কৰিছোঁ মই, আৰু আমাৰ সজাগতা বঢ়াব লাগিব যে তেখেতসকল আহি যাতে ভেকচিনটো লয়। কাৰণ ভেকচিনটো লোৱা মানে কোভিডৰ পৰা ছেভ হয়, কোভিড সংক্ৰমণ বা আক্ৰান্তৰ পৰা ছেভ। তো বহুত মানুহ এনেকুৱা চিন্তা কৰে যে কোভেক্সিন বা কোভিচিল্ড এই ভেকচিনবিলাক ল'লে মানুহৰ 2 মাহ পিছত ইমিউনিটি কমি যায়, মানুহে মৰি যায় আৰু ল'ৰা ছোৱালী জন্ম দিয়াৰ ক্ষেত্ৰত প্ৰব্লেম হয়। এইবিলাক একদম ভুৱা কথা, একদম ভোকৱাজ আৱাজ, এইবিলাকত চকু দিব নালাগে। সকলে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ লৈ আমি আমাৰ দেশত জীয়াই আছোঁ। সেইকাৰণে প্ৰত্যেক জাতি জনগোষ্ঠীৰ সকলোকে মই আহ্বান কৰিছোঁ যে ভেকচিনটো আপোনালোকে লৈ লওক। আৰু 18 বছৰৰ ঊৰ্ধে যিটো অনলাইন বেচিছ, এপইণ্টমেণ্ট বেচিছ যিটো ভেকচিনৰ প্ৰদানৰ হেৰি চলি আছে, সেইটোৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে কেতিয়াবা ভেকচিন শৰ্টেজৰ কাৰণে ভেকচিন চেণ্টাৰবিলাক বন্ধ হৈ থাকে। কিন্তু এইটো ভয় খাবলৈ একো নাই, সকলোৱে ভেকচিন দিব পাৰিব। কেইটাদিন পিছতেই আমাৰ দেশত ভেকচিন এভেইলেবল হৈ যাব। আৰু বহুত ঠাইত মই দেখা পাইছোঁ যেতিয়া ভেকচিন ল'ব যায় তাৰ আগত কোভিড টেষ্ট কৰা হয়, আৰু কোভিড টেষ্ট কৰাৰ আগত বা কোভিড টেষ্ট কৰাৰ পিছত যেতিয়া ধৰক কোনোবা কোভিড টেষ্ট কৰি পেলাই পজিটিভ কেছ ওলাই গ'ল, সেই মানুহটো তাৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে। ভেকচিনো দিয়া নহয় আৰু আইচলেশ্যনৰ কথা নাই। সেইকাৰণে সকলোকে মই এইটো জনাব বিচাৰিছোঁ আজি সংবাদ মেলৰ জৰিয়তে সকলোকে যে কোভিডত আক্ৰান্ত হ'লে বা কোভিড পজিটিভ ওলালে, ৰিপৰ্ট ওলালে, আপোনালোকে আইচলেশ্যন হোৱাটো অত্যন্ত জৰুৰী আৰু দৰকাৰ। ঘৰত আহি আপোনালোকে আৰু এজনৰ কোভিড হ'ব, ঘৰত 5জন মেম্বাৰ থাকে, ফেমিলি মেম্বাৰ, সেই 5জন মানুহক আৰু কোভিড সংক্ৰমণ কৰি দিয়া হয়। এজনৰ কাৰণে 5জন আক্ৰান্ত হয় আৰু জীৱন দিব লগা হয়। তো সেইকাৰণে প্ৰত্যেক মানুহক আমি নিয়ম কৰি দিছোঁ যে পজিটিভ ওলালে, ৰিপৰ্ট ওলালে, সেই মানুহজনক হোম মানে কোভিড আইচলেশ্যন চেণ্টাৰত থাকিব লাগিব, নহ'লে হস্পিটেলাইজ হ'ব লাগিব, আৰু ভেকচিনটো সকলোৱে ল'ব লাগিব। এতিয়ালৈকে আমাৰ ৰিপৰ্ট মতে বহুত মানুহ, স্পেচিয়েলি আমাৰ BTR অঞ্চলৰ কথা মই ক'ব বিচাৰিছোঁ, BTR অঞ্চলত বহুত মানুহে এতিয়ালৈকে ভেকচিন লোৱা নাই। 45 এজৰ ওপৰত যিমান মানুহ আছে, প্ৰত্যেকৰ ওচৰত মোৰ আহ্বান, সকলোৱে যাতে ভেকচিন চেণ্টাৰত আহি বা হস্পিটেলত আহি আপোনালোকে
ভেকচিনটো লয় আৰু জীৱনটো সুৰক্ষিত কৰে। ভেকচিনটো দিয়াৰ মিনিংটো হ'ল ভেকচিনে ইমিউনিটিটো বাঢ়ায় আৰু কোভিডৰ লগত যুদ্ধ কৰা তেখেত সাকসেস হয়। কোভিড ভেকচিনৰ লগত পৰাজিত হয়, যাৰ কাৰণে ভেকচিনটো দিয়া। ভেকচিনৰ কোনো সাইড এফেক্ট নাই। ভেকচিনৰ মানুহ লৈ পেলাই যিটো এটা উৰা বাতৰি কৰে যে ভেকচিনৰ বহুত সাইড এফেক্ট অমুক তমুক কিবা কিবি কৰে, এইবিলাক পুৰাপুৰি উৰা বাতৰি, এইবিলাক চকু দিব নালাগে আৰু নিয়মীয়াকৈ আপোনালোকে ভেকচিন লৈ থাকক, সুৰক্ষিত হৈ। আৰু 18+ লগতে 45+ যিখিনি এতিয়াও ল'বলৈ বাকী আছে BTRৰ বিভিন্ন অঞ্চলত, তো তেওঁলোকক মটিভেশ্যন কৰাৰ বাবে BTRৰ স্বাস্থ্য বিভাগে কিবা বিশেষ পদক্ষেপ লৈছে নেকি? এতিয়া পদক্ষেপৰ কথা ধৰক, যেটো আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট বা অসম গভৰ্ণমেণ্টৰ যেটো SOP, যেটো কোভিডৰ নিয়মাৱলী বা ভেকচিনৰ দিয়াৰ ক্ষেত্ৰত যেটো নিয়ম, সেইটো পৰ্যাপ্ত পৰিমাণৰ ভেকচিন নাথাকাৰ কাৰণেহে আগতে 45 লৈকে কৰা হৈছে, 45ৰ ওপৰত। তাৰপিছত লাহে লাহে আমি কি কৰিছোঁ, 18 এভাব কৰিছোঁ। তো এতিয়া আমি তেতিয়াই ফুল ফ্লেজড কৰিব পাৰিম বা ফুললি আমি পদক্ষেপ ল'ব পাৰিম যেতিয়া ভেকচিনটো আমাৰ হাতত এভেইলেবল থাকে। এতিয়া ধৰক 18 বছৰৰ ঊৰ্ধে যদি কোনোবা ব্লকৰ আণ্ডাৰত 5টা বা 6টা ভেকচিন চেণ্টাৰ আছে, অহা দিনত আমি এই ব্লকত 10খন বা 15খন ভেকচিন চেণ্টাৰ কৰাব পাৰিম। তো সেইটো ভেকচিনৰ ওপৰত নিৰ্ভৰ কৰে আৰু ভেকচিনটো সকলোৰে দিব লাগে। এতিয়া আৰু থাৰ্ড ৱেভ আহি আছে, তো থাৰ্ড ৱেভত আৰু আমাৰ যুঁজ কৰিব লাগিব, যুদ্ধ কৰিব লাগিব। সেইকাৰণে সকলোতো ল'ব লাগিবই ভেকচিন। তো ভেকচিন এভেইলেবিলিটি হৈ যোৱাৰ পিছত আমি আমাৰ পদক্ষেপবিলাক আৰু এটা কথা আহিছে ইনাম মহোদয়, যে যিসকলে ইতিমধ্যে প্ৰথম ড'জ ল'লে 18+ আৰু 45+ৰ দ্বিতীয় ড'জৰ এতিয়ালৈকে তেওঁলোকে কোনো খা খবৰ পোৱা নাই বা লাভ কৰা নাই, আৰু তেওঁলোক খুব উদগ্ৰীৱ হৈ আছে কোনো ধৰণৰ ইনফৰ্মেশ্যন নোপোৱা বাবে। গতিকে এই ক্ষেত্ৰত আপুনি কিবা বিশেষ মেছেজ দিব নেকি? মই এইটো মেছেজ দিব বিচাৰোঁ, আগতে যেনেকুৱা কোভিচিল্ড লৈছিলে মানুহে, লোৱাৰ পিছত আফটাৰ 30 days or 40 days or 56 days এটা মানে কি কৰি দিয়া হৈছিল, বাইণ্ডিং কৰিছিল কিমান দিনৰ ভিতৰত দিব লাগিব। তো চাইণ্টিষ্টসকলে যেতিয়া ৰিচাৰ্চ কৰিলে যে নহয় কোভিচিল্ডটো 84 daysৰ পিছত হ'লে আৰু ভাল। তো এতিয়া যোন ল'ৰাসকলে 18 বছৰৰ ঊৰ্ধে কোভিচিল্ড লৈছে, তেখেতসকল যদি ভাবে যে 1 মাহ ভিতৰত মোৰ দিব লাগিব, টাইম আছিলে, তেনেহ'লে এইটো তেখেতসকলৰ কাৰণে অলপ ভুল বা ৰং এটা চিন্তা ভাৱনা। কাৰণ মই নিজে কোভিচিল্ড লৈ এতিয়ালৈকে মই ছেকেণ্ড ড'জটো দিয়াৰ হেৰি হোৱা নাই, 84 days অহা নাই। তো প্ৰত্যেক ল'ৰা ছোৱালীসকল, যোন ল'ৰা ছোৱালীসকল 18 বছৰ ঊৰ্ধে ভেকচিন লৈছে, তেখেতসকলৰ এই নিয়মাৱলী এই চাইণ্টিষ্টহঁতৰ ৰিচাৰ্চ মতে 84 days পিছত দিলে এইটো আৰু ভাল। তো সেইকাৰণে মই ল'ৰা ছোৱালীসকলক অনুৰোধ কৰিব বিচাৰোঁ যে চিন্তিত হোৱাৰ দৰকাৰ নাই। কাৰণ চাইণ্টিষ্টসকলে বা ডক্টৰসকলে যিটো আমাক পৰামৰ্শ দিব বা আমাৰ কোভিডৰ পৰাজিত কৰিবৰ কাৰণে যিবিলাক আমাৰ ড্ৰাইভ, সেইবিলাক নিশ্চয় তেখেতসকলে কৰিব। আমাৰ খালি মানি চলিব লাগে, আমাৰ উত্তেজিত বা ভৰা বা নাৰাজ হ'বৰ কোনো দৰকাৰ। আৰু সদৌ শেষত এটা প্ৰশ্ন, আজি BTRৰ স্বাস্থ্য বিভাগৰ পৰা এখন ডকুমেণ্টৰী আমি অকণমান আগতে ৰিলিজ কৰা হ'ল বুলি ইয়াত গম পালোঁ, দেখিলোঁ। গতিকে এই ডকুমেণ্টৰীৰ জৰিয়তে BTRৰ স্বাস্থ্য বিভাগে কি মেছেজ দিব বিচাৰিছে বা কি মনোভাৱ লৈ এইখন তেওঁলোকে ৰাইজৰ মাজত প্ৰেৰণ কৰিছে? আজি আমি ডকুমেণ্টাৰী মুভি এখন বনোৱা হৈছে কোভিডৰ ওপৰত। তো খুব ভাল লাগিছে, মই চালোঁ, আপোনালোকেও চালে, বহুত ভাল লাগিছে। এইটো এটা মেছেজ ছ'চাইটিৰ বা মানুহৰ কাৰণে এখন মেছেজ যে কোভিডক আমি যদি মানি নচলোঁ SOP-বিলাক বা গাইডলাইনবিলাক, তেনেহ'লে যে মৰিব লগা হয়। আৰু যিমান মানুহ আজিলৈকে মৰিছে কোভিডত আক্ৰান্ত হৈ পেলাই, কিহৰ কাৰণে মৰিছে, কেনেকুৱা মৰিছে, নিয়ম মানা নাই, একো কৰা নাই। তো সেইটো লৈ এটা ধুনীয়া এটা COVID-19ৰ ওপৰত এখন ডকুমেণ্টাৰী মুভি আমি BTR গভৰ্ণমেণ্টে মানে সহায় কৰি পেলাই আমি এইটো বনাবলৈ সক্ষম হৈছোঁ। তো বহুতে ইয়াতে কাম কৰিছে। আজি এই মুভিখন সৰু এটা ডকুমেণ্টাৰী মুভি, এই 10 মিনিট 11 মিনিটৰ মুভি,
মই ভাবোঁ যে এই মুভিটো, এই ডকুমেণ্টাৰী মুভিটো চালে সকলোৱে সজাগ হ'ব, গম পাব যে সঁচাকৈ যেতিয়া এগৰাকী পেচেণ্ট, কোভিড পেচেণ্ট হস্পিটেলত মৰে বা ঢুকায় কেনেকুৱা পৰিস্থিতি হয় আৰু কিহৰ কাৰণে কেনেকুৱা নেগলিজেঞ্চি কৰিলে কোভিডত আক্ৰান্ত হয়, এইবিলাক ধুনীয়াকৈ সৰু সৰুকৈ এই মুভিটোত মানে দেখুওৱা হৈছে। তো মই ভাবোঁ যে এই সজাগতা বা এই মুভিটোৰ মাধ্যমত মানুহে এটা ধুনীয়া এটা মানে হেৰি পাব। তো সেইকাৰণে সকলোৰ ওচৰত মই বিটিআৰবাসী ৰাইজ আৰু আপোনালোকৰ সকলো সাংবাদিকসকল ইয়াতে বহি আছে, মই এই কথাটো ক'ব বিচাৰোঁ যে কোভিড এতিয়ালৈকে কমা নাই। ন' ডাউট কাৰফিউৰ যিটো সময়সীমা এইটো হয়তো কেইদিনমান পিছত কিবা হয়তো ৰিলেক্সেশ্যন আহিব পাৰে। অসম গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন বা অসম গভৰ্ণমেণ্টৰ সিদ্ধান্ত মৰ্মে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সিদ্ধান্ত মৰ্মে যিমানেই কাৰফিউ ৰিলেক্সেশ্যন হওক বা যিমানেই SOP বনোৱা হওক, মই অনুৰোধ কৰিব বিচাৰিম বিটিআৰ আৰু স্বাস্থ্য বিভাগৰ EM হিচাপে যে কোভিড এতিয়াও কমা নাই, সকলোৱে সজাগ থাকিব লাগে আৰু নিয়মটো কমপ্লিটলি মানি চলিব লাগে। কোভিডত ভয় খাবলগীয়া একো বস্তু নাই। কোভিড ইমান এনেকুৱা হেৰি নহয়, মনত সোমাই নাৰাখিব। আপোনালোকে কাম কৰি থাকক, যিবিলাক SOP বা গাইডলাইন কোভিডৰ পৰা দূৰত থাকিবৰ কাৰণে এইবিলাক জাষ্ট মানি চলিলে আৰু ইমিউনিটিটো ষ্ট্ৰং ৰাখিলে আমাৰ কোনো ভয় খাবলগীয়া একো নাই। যদি আমি ভেকচিন দুটা লৈ লৈছোঁ বা ভেকচিন এটাও লৈছোঁ, ভেকচিন দুটা ভেকচিনেই ল'ব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, মাস্ক ব্যৱহাৰ কৰিব লাগিব, এইবিলাক ইত্যাদি নিয়মবিলাক আমি মানি চলিলেই কোভিডৰ পৰা আমি সুৰক্ষিত থাকিম।